শিলাময় মাটি, কক শিলাময় মাটি বা ও গভীৰ হৃদয়, ও গভীৰ হৃদয়, ও গভীৰ হৃদয়। যীশুৱে মাৰ্ক 4 অধ্যায় 16 আৰু 27 পদ, 16ৰ পৰা 17 পদত কৈছিলে। মোৰ লগত পঢ়ক আছেনে এইটো? য়েছ, এইটো পঢ়ো আহক। শিলাময় মাটিৰ চিন কি হয় মই আপোনালোকৰ লগত সমভাগ কৰিম, তাৰ আগতে এইখিনি পঢ়ক। সেইদৰে শিলনিত সিঁচা এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দৰে গ্ৰহণ কৰে, কিন্তু তেওঁলোকৰ শিপা নথকাত অলপ দিন মাথোন থাকে, পাছত বাক্যৰ কাৰণে ক্লেশ বা তাৰণা হোৱাৰ মাত্ৰকে তেওঁলোকে বিঘিনি পায়। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য গ্ৰহণ কৰিব ন, আপোনাৰ বিৰুদ্ধে তাৰণা আহিবই আৰু এটেক আহিবই। ইয়াত লিখা গৈছে, চাওক ইয়াত কি লিখা গৈছে, তাৰণা আৰু ক্লেশ যেতিয়া আপোনাৰ বিৰুদ্ধে আহিবই। যেতিয়া চাওক আপুনি যেতিয়া চবতে গৈ আছিলে, এনেই গৈ আছিলে, ইয়াতো যায় তাতো যায় তাতো যায়, তেতিয়া আপোনাৰ ধৰক পৰিয়ালৰ মানুহখিনিও বেয়া নাপায়। যোন দিনাখন গম পালে হে সঁচাকে যীশুক মানে, সঁচাকে যীশুৰ অনুসৰণ কৰিব লৈছে, তেতিয়া এতিয়া আৰু আমি পকেট মানি নিদিওঁ, আৰু যাব নালাগে, খোৱা নিদিওঁ, ঘৰ নোসোমাবি। কেলে? এতিয়া বাক্যৰ বীজটো আপোনাৰ হৃদয়ত সোমাব ধৰিছে। কিন্তু লগে লগে শয়তানে কি কৰিব চেষ্টা কৰিব, এই যোনবোৰ শিলবোৰ আপোনাৰ জীৱনত বাধা দিবলৈ, আপোনাৰ বিশ্বাসত বাধা দিবলৈ এই শিলবোৰ আনিবলৈ চেষ্টা কৰিব। কিন্তু আপোনাৰ যদি আপুনি নিজকে যদি অনুগ্ৰহত স্থাপিত কৰিছে, আপুনি যদি ঈশ্বৰৰ প্ৰেমত নিজকে স্থাপিত কৰিছে, যিমানে পাৰজিকিউশ্যন নাহক, যিমানে আপুনি তাৰণা ভুগিব লাগে, আপোনাক কিন্তু কোনো হিলাব নোৱাৰিব, আপুনি অগভীৰ হৈ নাথাকে। আমেন। কাৰণে ইয়াত লিখা গৈছে, এতিয়া চাওক, ধৰক আপুনি ঈশ্বৰৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিলে, লগে লগে আপুনি চাব সেইটোৰ বিৰুদ্ধে কিবা না কিবা আক্ৰমণ আহিবই। কিন্তু শয়তানে আপোনাৰ মনত কি ভয় সোমাব বিচাৰে জানেনে? যে দেখিছ বাক্য শুনাৰ কাৰণে তোৰ লগত সেইবোৰ হ'ল। দেখিছি এইটো, দেখিছ সেইটো যে হ'ল তোৰ লগত, স্কুটিখন যে পৰি গ'ল, এতিয়া গম পাইছ, সেই বাক্যৰ শুনাৰ কাৰণে হৈছে। সেই মিছা অপবাদবোৰ গ্ৰহণ নকৰিব। শিলাময় মাটি হ'বলৈ নিদিব নিজৰ হৃদয়খন। আমেন। নিজকে স্থাপিত কৰক ঈশ্বৰৰ অনুগ্ৰহ আৰু প্ৰেমত। কাৰণ এটা বস্তু চাব যে আপুনি নিজেই নিজৰ বিচাৰ কৰিব লাগিব, কোনবোৰ শিলে ঈশ্বৰৰ বাক্য আপোনাৰ ভিতৰত সোমাব দিয়া নাই। আপুনি নিজে বিচাৰ কৰক। কিছুমান শিল আছে এতিয়াও আমাৰ অন্তৰত, সেই শিলবোৰ আমি ওলাই পেলাব লাগিব। চাওক ইয়াত কেইটা শিল আছে মই আপোনাক দেখাওঁ। এইটো চাওক, তিক্ততাৰ শিল, অবিশ্বাসৰ শিল, আৰু অক্ষমা, বেলেগক ক্ষমা কৰিব নোৱাৰাৰ শিল, তাৰপিছত তাৰণাৰ ভোগাৰ শিল, তাৰণা আপুনি ভয় কৰে, সেই ভয়ৰ শিল, কিমানটা শিল আছে চাওক। তেতিয়া কি হয়, এই প্লাণ্টটো, এই গছজোপা লাহে লাহে মৰি যাব। বুজিছেনে? কেইটামান চিন এতিয়া আপুনি নিজে নিজৰ বিচাৰ কৰক। আপোনাৰ শিলাময় যদি মাটি আছে, অগভীৰ হৃদয় আছে, প্ৰথমতে আপুনি বাক্য শুনে কিন্তু আপুনি বেলেগক ক্ষমা কৰিব নোৱাৰে, কাৰণ ক'ৰবাত আপুনিও বিশ্বাস কৰা নাই যে ঈশ্বৰে সঁচাকৈ আপোনাক ক্ষমা কৰিলে। আপুনি সঁচাকৈ ঈশ্বৰৰ যোনটো ক্ষমা, যোনটো অনুগ্ৰহ ন, সেইটো বুজি পোৱা নাই। মই সদায় কওঁ, আমি কৈ থাকোঁ যীশুৱে আমাৰ সকলো পাপ ক্ষমা কৰিলে, কিন্তু আপোনাৰ মুখখন দেখিলে লাগে যেনিবা এতিয়াও EMI দিব লাগিব, হয়নে? কিবা এটা সঁচাকৈ আমি বিশ্বাস নকৰোঁ যে ঈশ্বৰে আমাক ক্ষমা কৰিলে। কাৰণ যদি আপুনি ঈশ্বৰৰ ক্ষমা গ্ৰহণ কৰিছে ন, বেলেগক ক্ষমা কৰিবলৈ বাদ দে, হ'ব দে, তেনেকৈ হৈ যায় বস্তুটো। বুজিছেনে? এতিয়া সঁচাকৈ যদি বিশ্বাস নকৰে, শিলাময় মাটি হৈ যায়। তাৰপিছত হ'ব পাৰে এতিয়াও আপোনাৰ মনত তিক্ততা আছে, কিছুমান এনেকৈ বস্তু আছে আপোনাৰ অতীতত যোনবোৰ আপুনি কৰিছিলে, এতিয়াও আপুনি ভাবে কৰিব নালাগিছিলে, অফচোচ কৰে আপুনি। আৰু লাহে লাহে ঈশ্বৰৰ বাক্য আপুনি সেইটো তিৰস্কাৰ কৰা আৰম্ভ কৰে, বাক্যৰ কঠীয়াটো। তাৰপিছত আপুনি বহুত আৱেগিক হয়। ইয়াত কি লিখা আছে? প্ৰথম বাক্য শুনি প্ৰেইজ দ্য লৰ্ড, এল্ডো মনিকা, মইতো মানে এতিয়া যীশুৰ কাৰণে আফ্ৰিকা গুচি যাম। বহুত আমি লগ পাইছোঁ, থেংক ইউ জিজাছ। আমি যে নিজে কেতিয়াও তেনেকৈ হৈ নাযাওঁ। প্ৰথমতে একদম আহি ফাৰ্ষ্ট ছাৰ্ভিচতে it touch my heart, আৰু সেইটো ৰিয়েল হ'ব পাৰে, সেইটো মই কোৱা নাই সেইটো আচল নহয় দেই। বাক্য, ঈশ্বৰৰ বাক্যটোতো নিখুঁত,
সেইটো শুনিব কিন্তু লাহে লাহে কি হয় শিপা নাথাকাৰ কাৰণে প্ৰেইজ দ্য লৰ্ড কৰি হেনেকে প্ৰেইজ দ্য লৰ্ড কৈ নাইকিয়াও হৈ যায় ক'ত গুচি গ'ল গম নাপাওঁ সেইদিনাখনলৈকে আফ্ৰিকা যায় মই চাৰ্চৰ কাৰণে এনেকে আমিতো কিমান মানুহ লগ পাইছোঁ হয়নে নহয় বাচন আপোনাৰ কিয়া মোকতো কোনোবাই সোণ দিম বুলি কৈছিলে মই সোণ লৈ কি কৰিম সোণ এই মাটি কৰোৰ টকা মাটি এই এক সপ্তাহে লগ পালোঁ নেকি তাৰপিছত নাই আৰু ডাঙৰ ডাঙৰ কথা কয় কিন্তু প্ৰতিশ্ৰুতিবোৰ থ'ব নোৱাৰে ৰাখিব নোৱাৰে এয়া হৈছে শিলাময় মাটিৰ চিন গভীৰ হৃদয় আৱেগিক হয় কিন্তু আচল পৰিৱৰ্তন অহা নাই হৃদয়ত আৰু তেওঁলোকে পটককৈ বাক্য শুনি একদম উত্তেজিত হৈ যায় লাহে লাহে যেতিয়া এতিয়া ঘৰত এনেকৈ কৈছে আমুকে এয়া কৈছে এইবোৰ কওঁতে তাৰণা ভোগাৰ কাৰণে সেই চাপটো পৰাৰ কাৰণে তেওঁলোকে বাক্য ত্যাগ কৰি দিয়ে সেইটো এটা চিন হয় যেতিয়া তাৰণা ভুগিব লাগে ভয় আহি যায় আৰু তাৰপিছত এৰি দিয়ে আৰু তাৰপিছত যদি আপুনি যীশুক গ্ৰহণ কৰিছে কিন্তু এতিয়ালৈকে পূৰ্ণতাত চলিব পৰা নাই সম্পূৰ্ণৰূপে আপুনি নিজকে যদি সমৰ্পণ কৰিব পৰা নাই এতিয়াও শিলবোৰ জমা হৈ আছে ফুল আপুনি যাব পৰা নাই শিলাময় মাটি 1 তিমথিয়া 1 অধ্যায় 19 পদ কিবা শিকি আছোনে আমি য়েছ প্ৰেইজ দ্য লৰ্ড 1 তিমথিয় 1 অধ্যায় 19 পদ ইয়াত কি লিখা আছে ভালকৈ পঢ়িব এইটো আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু তুমি যেন মোৰ লগত পঢ়কচোন আৰু তুমি যেন বিশ্বাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা কোনো লোকে সেই বিশ্বাস আৰু উত্তম বিবেক ত্যাগ কৰাত তেওঁলোকৰ বিশ্বাস ৰূপ নৌকা ভগ্ন হ'ল আপোনাৰ বিশ্বাসটো নৌকা ভগ্ন হৈ যাব পাৰে শিপৰেক আপোনাৰ বিশ্বাসটো নৌকা ভগ্ন হৈ যাব পাৰে যদি আপুনি উত্তম বিবেক ত্যাগ কৰি দিয়ে উত্তম বিবেক মানে কি আপোনাৰ কনচিয়েন্সটো আপুনি কিবা এটা জানে ক'ব নালাগিছিলে কৰিব নালাগিছিলে আপুনি বাৰে বাৰে সেইটোৱে কৰি থাকে ক্ষমা কৰিব লাগে আপুনি জানে কৰিব লাগে নকৰোঁ লাহে লাহে কি হ'ব আপোনাৰ বিশ্বাসটো নৌকা ভগ্ন হৈ যাব কেলে কৰিব লাগে সেইবোৰ চিম্পল কৰি ৰাখক না নিজৰ জীৱনটো ইমান কাম আছে কৰিবলৈ যাক ক্ষমা কৰিব লাগে যাক কি কৰিব লাগে সোনকালে কৰক আৰু যীশুক আগত নিজকে সমৰ্পণ কৰক আমেন সময় নাই যীশু আহিবলৈ গৈ আছে সোনকালে আপুনি যিমান সোনকালে ভাবিছে তাতকৈ সোনকালে আহিবলৈ গৈ আছে সেইকাৰণে নিজকে সাজু কৰক আমেন তৃতীয় প্ৰকাৰৰ মাটিটো হৈছে কাইটিয়া মাটি কাইটিয়া মাটি এইবোৰ মানুহ হৈছে যাৰ বিভ্ৰান্ত হৃদয় আছে বিভ্ৰান্ত হৃদয় কক বিভ্ৰান্ত হৃদয় মাৰ্ক 4 অধ্যায় 18 আৰু 19 পদত লিখা গৈছে আছেনে য়েছ লেটছ ৰিড দিছ আৰু আনবোৰ কাইটনিত হিচা এওঁলোকে বাক্যৰ শুনাৰ পাছত সংসাৰৰ চিন্তা ধনৰ মায়া আৰু আন বিষয়ৰ লোভ সোমাই বাক্য হেঁচি ধৰে তাতে সেই বাক্য বিফল হয় বহুত দুখ লগা বাক্য গ্ৰহণ কৰে কিন্তু তিনিটা বস্তুৰ কাৰণে বাক্যৰ সেই কঠীয়াটোৱে ফল উৎপন্ন কৰিব নোৱাৰে এইবোৰ মানুহৰ কি হয় লাহে লাহে আমিও কেতিয়াবা তেনেকৈ হ'ব পাৰোঁ আমি প্ৰাৰ্থনা কৰোঁ যেন ঈশ্বৰে আমাৰ ৰক্ষা কৰিব ঈশ্বৰৰ অনুগ্ৰহ দ্বাৰা কি হয় আপুনি বাক্য শুনে কিন্তু আপুনি এতিয়া মায়াৰ যোনটো ধনৰ যোনটো মায়া ছাকচেছ জগতৰ সফলতা সেইবোৰৰ কথা ভাবি আপুনি এতিয়া কি হয় ঈশ্বৰৰ বাক্যৰ কঠীয়াটো আপুনি সেইটোত আৰু গুৰুত্ব নিদিয়ে এইবোৰ বস্তু এই কি শিকাই আছে আত্মিক বস্তু মোক নালাগে আত্মিক বস্তু মই জগতত মই পইচা কমাম মই সফলতা যাম মই এক্সাম ক্ৰেক কৰিম মোক সেইটো জব লাগে সেইটো পেকেজ লাগে সাৱধান সেইবোৰ বস্তু আপোনাৰ জীৱনৰ কেন্দ্ৰ হৈ যাব নালাগে পেঞ্চনৰ পইচা আৰে পেঞ্চনৰ পইচা ঈশ্বৰে দিব ৰ'ব না কিন্তু সেইটো আপুনি পূজা কৰা আৰম্ভ কেৰে কৰিছে ঈশ্বৰক আপুনি আৰাধনা কৰক বস্তুটো বুজিছেনে এইবোৰ বস্তু দৰকাৰী হয় মই কোৱা নাই টকা পইচা ত্যাগ কৰি আপুনি ক'ৰবাত পৰ্বতত গৈ বহি থাকিব নহয় আমাক লাগিব টকা পইচা কিন্তু সেইটো মোৰ জীৱনৰ কেন্দ্ৰ হ'ব নোৱাৰে মোৰ ঈশ্বৰ পইচা নহয় মোৰ দাস পইচা হয় টকা পইচা আমাৰ দাস হয় বুজিছেনে নাই নহ'লে আপুনি ধন সম্পত্তিৰ আৰাধনা কৰা আৰম্ভ কৰিব বিশ্বাসীসকলে এইটো বস্তু কৰিব নালাগে বুজিছেনে ইয়াত প্ৰথমতে চাওক কি লিখা গৈছে সংসাৰৰ চিন্তা মানে কি জানেনে আপোনাৰ খণ্ডিত মন আছে খণ্ডিত মন
মানে আপোনাৰ কাৰণে ন জীৱনত এনেকৈ যীশু ঠিক আছে বাৰু কিন্তু যীশু লাগে আৰু এইটোও লাগে আপোনাৰ কাৰণে যীশু চব নহয় যীশু লাগে কিন্তু যীশু আৰু এইটো মই ডাক্তৰৰ তাত যাম তাৰপিছত এইটো যীশুটো বাৰু আছেই যীশুৱে বাক্যত লিখিছে যে মই সুস্থ হ'লোঁ তেখেতৰ দ্বাৰা কিন্তু এতিয়া ডক্টৰ কি কৰিব লাগে আৰু কোনটো ঔষধ খাব লাগে যীশু আৰু খণ্ডিত মন তে লাহে লাহে আপোনাৰ মনটো কি হৈ যাব কাইটবোৰ বুজিছোঁ আপুনি এটা বস্তু যোনে গাৰ্ডেনিং কৰা বুলি কৈছে যেতিয়া মেইন যোনটো ধৰক আপুনি ফলটো লগালে আভোকাডো আজিকালি জানেনে আভোকাডো লগাই যে মানুহবিলাকে কিন্তু আভোকাডোটো বাঢ়িবনে আচ্ছা আমৰ ধৰক আম লগাইছে আমটো বাঢ়ে নে নাবাঢ়ে সেইটো দৰকাৰী নহয় বেলেগ যোনবোৰ জংগলবোৰ সেইবোৰ একদম ফাষ্ট গ্ৰ' কৰে হয়নে নহয় সেই জংগলবোৰ আৰু সোনকালে ডাঙৰ হয় তো ঈশ্বৰৰ বাক্য আপুনি শুনিলে কিন্তু তাৰ লগত টিং 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 আপোনাৰ নটিফিকেশ্যন আহি যাব আপোনাৰ ফ্ৰেণ্ডে ক'ব এই মই তাত এপ্লাই কৰিলোঁ তই এপ্লাই কৰিলি নে নাই তই সেইটো কৰিলি নে তোৰ এক্সাম নহ'ল এবাৰ মোৰতো হৈ গ'ল তই সেইটো নকৰিলি তাৰপিছত কি হয় আপুনি মই কি কৈছিলোঁ নেগনি নম্বৰ 1 হৈ থাকি যাব নেগনিবোৰ একদম বস্তুটো বুজিছে নে আপুনি কিয় জীৱনত নেগনি হৈ থাকিবলৈ বিচাৰিছে আপুনি যেতিয়া ঈশ্বৰৰ সন্তান হয় খ্ৰীষ্টৰ সন্ধানত থাকো আৰু সকলো বস্তু আপোনাৰ জীৱনত আনা হ'ব যীশুৱে মথি 6 অধ্যায় আৰু 33 পদত এইটো প্ৰতিশ্ৰুতি দিছে তে সংসাৰৰ চিন্তা এইবোৰ বস্তুৱে আপোনাৰ হৃদয়খন কাইটিয়া কৰি দিয়ে তাৰপিছত ধনৰ মায়া এইটো মই আপোনাক শিকাব নালাগে প্লিজ আমি চবেই জানো এতিয়া আপুনি একদম য়েছ মই চাৰ্চ জইন কৰিম মই নিজকে মই মানে ষ্টাফ হ'মেই মই যীশুৰ কাৰণে মই হ'মেই তাৰপিছত এটা ধুনীয়া জব অফাৰ আহি যাব 1 লাখ টকা পাষ্টাৰ থেংক ইউ ঈশ্বৰে মোৰ কলিংটো চেঞ্জ কৰি দিলে অভাৰ নাইট কলিং চেঞ্জ পইচাৰ লোভ সফলতা শয়তানেও দিব পাৰে কিন্তু সি যেতিয়া আপোনাক দিয়ে ন সি আপোনাৰ পৰা 2 গুণা বসুল কৰিব বুজিছে বসুলি বুজিছে আপোনাৰ পৰা কাঢ়ি নিবহি সি দিয়াত আপুনি ভাবিলে আমাৰ কিমান আছে এনেকৈ যোনে একদম ইয়াত আহি জিজাছক এনকাউণ্টাৰ কৰিলে পাৱাৰফুল তাৰপিছত সেইফালে আহি গ'ল ন শয়তানৰ পৰা একদম ধুনীয়া এটা অফাৰ গুচি গ'ল আৰু তাৰপিছত কি হয় এতিয়া তেওঁলোকৰ আত্মিক জীৱনটো শুকাই গৈছে আৰু যদি আত্মাত আপুনি সুস্থ হৈ থকা নাই আপুনি এইটো এগ্ৰী কৰে নে নাই সন্মত হয়নে নহয় যে আপোনাৰ শৰীৰতো আপুনি সুস্থতা নেদেখিব আৰু আপোনাৰ প্ৰাণতো আপুনি নিৰাশ হৈ গৈ থাকে সেই কমলা টেঙাটো যে একদম খাবলৈ লওঁ কিন্তু একদম ৰস নাই যে আপুনি তেনেকৈ হৈ যায় কমলাটো দেখাত কমলাই হৈ আছে কিন্তু ৰস নাই ধনৰ মায়া কিন্তু ঈশ্বৰে যেতিয়া সফলতা দিব তাৰ লগত কোনো দুখ বেদনা নাহে আমেন আপুনি জবো কৰিব পাৰিব নিজৰ পৰিয়ালৰ লগতো আপুনি টাইম স্পেণ্ড কৰিব পাৰিব আৰু সবচে দৰকাৰী ঈশ্বৰক আপুনি প্ৰথম স্থান দিবলৈ শিকিব সেয়া হৈছে ভাল সফলতা ঈশ্বৰৰ পৰা যোনটো সফলতা নাহে সেই সফলতাটোৱে আপোনাক ঈশ্বৰৰ পৰা দূৰ কৰি লৈ যাব সেই আশীৰ্বাদটো আশীৰ্বাদ নহয় সেইটো অভিশাপ হয় ধনৰ মায়া আৰু তাৰপিছত কি লিখা আছে আন বিষয়ৰ লোভ মানে এইবোৰ বস্তু যিকোনো বস্তু যোনটো ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত হয় আপোনাৰ জীৱনৰ কাৰণে এইবোৰ হৈছে আন বস্তু সেইবোৰ বস্তুৱে আপোনাক আপুনি যীশুক ফ'ল' কৰি আছে যীশুৰ অনুসৰণ কৰিছে ছাডেনলি আপুনি এনেকৈ গুচি গ'ল এতিয়া গমেই নাপালে আন বস্তু মই এটা সময়ত মই এইটো শ্বিলঙৰ মানুহখিনিক কৈ আছিলোঁ এবাৰ ইমান মাষ্টাৰ চেফ চালোঁ মই মনত আছে আমাৰ অসমৰ যে কোনোবা জিকিছিলে নামটো ক'ব পাৰিনে নয়নজ্যোতি একো নহয় এইটো তাত ক'লে একো বেয়া কথাটো কোৱা নাই আমি নকওঁ কিন্তু নয়নজ্যোতি যেতিয়া জিকিছিলে মই তেতিয়া মাষ্টাৰ চেফ মানে ময়ে বনিম আৰু বেলেগেও জেক দি দিলে তাৰপিছত এতিয়া মই মানে ইনষ্টাগ্ৰামত চিনি পাওঁ নাপাওঁ চবকে ধাতকৈ ফ'ল' দিলোঁ ন ফ'ল' মোক ঈশ্বৰে প্ৰচাৰ কৰিবলৈ মাতিছে শিক্ষক হ'বলৈ মাতিছে মোক মাষ্টাৰ চেফ জইন কৰিবলৈ কোৱা নাইতো আন বস্তু মই যদি সেইটো শুনি সেইফালে গুচি গ'লোঁ হয় ভাবক আজি ইয়াত এইটো কোনে আপোনাক শিকালে হয় ঈশ্বৰে আজিৰ দিনটো ৰেডি কৰি থৈছিলে সাজু কৰি থৈছিলে এইখিনি কথা যেন মই আপোনাক আহি শিকাব পাৰোঁ কিন্তু মই যদি নকৰোঁ এতিয়া মই বম্বে গৈ পালোঁ তাত কিমান মোৰ ঈশ্বৰে মোক তাত কোৱাই নাই তালৈ যাবলৈ কিন্তু আন বস্তুবিলাকে মোক বিভ্ৰান্ত কৰি দিয়ে বিভ্ৰান্ত হৃদয় নহ'ব কওক নিজৰ ওচৰ চুবুৰীয়াক বিভ্ৰান্ত হৃদয় নহ'ব কাইটিয়া মাটিৰ কেইটামান চিন
সোনকালে আপুনি খুব বেছি চিন্তা কৰে চিন্তা কৰি আপুনি ঈশ্বৰৰ বাক্যটো প্ৰথমে আনন্দিতৰে আপুনি গ্ৰহণ কৰে কিন্তু আৰম্ভণি হৈছে হলনি আৰম্ভ হৈছে পৰিৱৰ্তন আৰম্ভ হৈছে কিন্তু আপুনি তাতে আধাতে এৰি দিয়ে কাৰণ আপোনাৰ সেই চিন্তাৰ কাইটবোৰ সোনকালে ডাঙৰ হয় দ্বিতীয় চিনটো হৈছে আপুনি ডাঙৰ কথা কয় কিন্তু আপোনাৰ আত্মিক জগতত আপুনি একো ফল দেখা নাই কথা ডাঙৰ কিন্তু ফলবোৰ নাই আৰু পইচা আৰু সফলতা সেইবোৰ বস্তু আপোনাৰ কাৰণে বেছি দৰকাৰী কিমান পেকেজ পাম কিমান স্যালাৰি পাম ইয়েস এইটোৱে লাগে মই চাব লাগিব আৰু কেতিয়াবা হেনেকে নাহিব পাৰে হ'ব পাৰে আপোনাক দেখিলে কোনেও নকব যে ধনৰ মায়া আপোনাৰ আছে এনেকে আহিব পাৰে যে নয় মা দেউতাকটো ময়ে চাব লাগিব ন একদম হঠাৎ আপুনি ফিল্মৰ হিৰোৰ নিচিনা হৈ যায় ময়ে চাব লাগিব ক্ৰুজটো যিশুৱে উঠালে আপুনি কি কৰি আছে আকৌ আপুনি ক্ৰুজত উঠিব নালাগে বিশ্বাস কৰক না যে মোৰ পিতৃ মোৰ মেৰ ৰক্ষক হয় মোৰ কোনো বস্তুৰ অভাৱ নহয় মোৰ মাতৃ পিতৃক চাবলৈ ক্ষমতা মোক ঈশ্বৰে দিব মোক হে ভাল চাকৰিটো ঈশ্বৰে দিব আমেন এটা ডিফাৰেন্স আছে হেতু নহয় যে আপুনি একদম অবাধ্য বা আপোনাৰ কোনো বস্তুৰ আপুনি দায়িত্ব ল'বলৈ নিবিচাৰে হেতু নহয় কিন্তু আপোনাৰ ভৰসাটো আপোনাৰ বিশ্বাসটো ঈশ্বৰৰ ওপৰত আছে আমেন তাৰ পিছত আপুনি আৰু এটা সিন দেখা পাব পইচাৰ পূজা কৰা হেতুটো আছে আৰাধনা কৰা তাৰ পিছত আপুনি সোশ্যাল মিডিয়া আমাৰ এই বংশটোক মই ক'বলৈ বিচাৰো সোশ্যাল মিডিয়াত কি হৈ আছে আপুনি সব জানে আপুনি হেফালে বেছি আকৰ্ষিত হয় এটো কি ট্ৰেন্ড চলি আছে আপোনাৰ মাইন্ডবোৰ বেছি হেফালে গুচি যায় আৰু জগতৰ যোনবোৰ ভাৱধাৰা হেতবোৰৰ ফেলে আপুনি বেছি আকৰ্ষিত হয় আৰু লাষ্ট সিনটো হৈছে যে আপোনাৰ যিমানে পায় ন আপুনি সদায় নাটনিত থাকে আপোনাৰ পইচা আহিলেও আপোনাৰ এনেকে লাগে জানবা আপোনাৰ পকেটত এটা ডাঙৰ ফুটা এটা আছে পইচা আহে ঢালে হে ক'ত গুচি গ'ল মাহৰ শেষত আপোনাৰ একো নাই কিন্তু আপোনাৰ স্যালাৰি বাঢ়িছে তথাপি নাই কেলে আপুনি পইচাৰ পূজা কৰে আৰাধনা কৰে হেকানে আপোনাৰ সদায় নাটনি হয় কিন্তু যোনে যিশুক কেন্দ্ৰ বনালে বাবা ঈশ্বৰ মোৰ মেৰ ৰক্ষা মোৰ কোনো বস্তুৰ অভাৱ নহয় গীতমালা 23 অধ্যায় 1 পদ থ্যাংক ইউ জিসাস আৰু আপুনি যদি নিজৰ দশমাংশ নিদিয়ে এটো এটা চিন হয় দশমাংশ কলে যেতিয়া 100 টকা দিব লগা আছিল ষ্টুডেন্ট অৱস্থাত দশমাংশ এতিয়া স্যালাৰি ভাল হৈ গ'ল 5 লাখ টকাৰ স্যালাৰি ধৰক তাৰ পৰা এতিয়া কিমান দিব লাগিব দশমাংশ 50,000 দশমাংশ মই কলো না আপুনি কব মোৰ কলিং চেঞ্জ হৈ গ'ল মোক এটো নাই এটো শয়তান তই মোক বিভ্ৰান্ত কৰিব চেষ্টা কৰিছ এটো ঈশ্বৰৰ মাত হ'বই নোৱাৰে আমি নিজকে হেনেকে টুপি পিন্ধাই থাকো শয়তানে কেতিয়াও আপোনাক ঈশ্বৰৰ ৰাজ্যত বিনিযোগ কৰিব নকয় দেই সেই প্ৰথম মাতটো যে আপুনি শুনিছিলে তাক গৈ পেলে 1000 টকা এটা দে হেতু ঈশ্বৰৰ ফালে পৰা হয় হেকানে নিজকে নকব নি মই আবেগিক হৈ গলো নেকি নহয় আপুনি মিছা কথা নকব সেই প্ৰথম মাতটো কাবাক দিয়াটো উদাৰতা দিয়াটো ঈশ্বৰৰ ৰাজ্য কামত দিয়াটো সেই মাতটো আপোনাৰ আত্মাৰ পৰা আহে হেতু পবিত্ৰ আত্মা হয় আমেন সব কি কৰিব লাগে এতিয়া ইমান কথা কলো মই কি কৰিব লাগে প্ৰথমতে আপোনাৰ এটা জিসাস ফাৰ্স্ট পলিসি থাকিব লাগে মানে মোৰ জীৱনত প্ৰথম স্থান যিশুকে দিম যিশুৰ বাক্যকে দিম আমেন তাৰ পাছত আপুনি লাহে লাহে এটা বস্তু আপুনি নিজকে শিকাব সৰু বস্তুত বাধ্য হ'বলৈ শিকিব যেতিয়া সৰু বস্তুত বাধ্য হ'বলৈ শিকে তে ডাঙৰ বস্তুটো বাধ্য হোৱা আপুনি লাহে লাহে এনে পাৰিব সোনকালে পাৰিব কিন্তু যদি সৰু বস্তুত আপুনি অবাধ্য হৈ যায় যেনেকৈ ঈশ্বৰে যদি আপোনাক কয় তই কি কৰিলি সিংকৰ কাপটো তই নিজে ধুই আহিব লাগিছিল আপুনি বাদ দে এটো হোলি স্পিৰিট পবিত্ৰ আত্মা নহয় কিন্তু আপুনি যদি হেনেকে সৰু কথাত অবাধ্য হৈ থাকে এতিয়া ডাঙৰ কথাত আপুনি তাতো অবাধ্য হ'ব পাৰে মিছা কথা ক'বলৈ আপুনি শিকি যাব হেকাৰণে আপুনি নিজকে চেক কৰক বাধ্যতাত খোজ দিয়ক কক বাধ্যতাত মই খোজ দিম যদি ঈশ্বৰে আপোনাক কৰিব কৈছে যিয়ে কৰিব নকক ঈশ্বৰে আপোনাৰ ভালৰ কাৰণে কৈছে হেতু বিশ্বাস কৰিব আৰু একদম বাধ্যতাত খোজ দিয়ক আৰু তাৰ পিছত কি কৰিব লাগে পইচাৰ আৰাধনা নকৰিব বিশ্বাসীসকল পইচাৰ আৰাধনা নকৰিব আৰু হেতুৰ পৰা মুক্ত হোৱাৰ এটাই একমাত্ৰ উপায় কি জানেনে ঈশ্বৰৰ ৰাজ্যত বিনিযোগ কৰক মই হেতুৱে ভাবো আমি যিমান ঈশ্বৰৰ ৰাজ্যত দিও আৰু ঈশ্বৰ কেনেকে বৃদ্ধি আনে আমাৰ দশমাংশ লৈ ঈশ্বৰে কি কৰিব কিমান মানুহে ইয়াৰ পৰা বাক্য খাই আছে
গোটেই জগতত আমি কৰ কেনিয়াৰ মানুহে বাক্য শুনি আছে মৰিচিয়াছ কি মেডিনা আৰু ক'লে যে বাক্য গৈ আছে মই নাজানো অসমৰ কথাটো বাদেই দিয়ক সেইটো আমি দিয়াৰ বাবে ঈশ্বৰে আমাৰ সেই বীজটো আমাৰ কঠীয়াটো ঈশ্বৰে সন্মান কৰে আচলতে কিনো হয় ভাবিলো আপোনাৰ ধৰক আপোনাৰ যদি দশমাংক 10,000 টকা বা 1 লাখ 10 লাখ তথাপিও কিমান মানুহক আমি খুৱাব পাৰিম হেতুৰে কিন্তু ঈশ্বৰৰ মৰমত ঈশ্বৰৰ অনুগ্ৰহ দ্বাৰা সেই বীজটো অলৌকিক হৈ যায় সেই কঠীয়াটো অলৌকিক হৈ যায় আমেন সেইকাৰণে মানি পইচাৰ পূজা নকৰিব আৰু সদায় নিজৰ মেৰ ৰখিয়া যীশু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিব আমেন কক মোৰ কোনো বস্তুৰ অভাৱ নহয় অৱশেষত আমি কোনকিটা ৰিভাইজ কৰোঁ অকমান পুতুককৈ আমি ৰিভাইজ কৰোঁ প্ৰথম মাটি কি মাটি আছিলে আলিবাটৰ কাষত থকা মাটি কঠোৰ হৃদয় তাৰপাছত দ্বিতীয়টো আছিলে শিলাময় মাটি বা কি টাইপৰ হৃদয় হয় এইটো গভীৰ হৃদয় তাৰপিছত তৃতীয়টো আছিলে কাইটিয়া মাটি আৰু বিভ্ৰান্ত হৃদয় আৰু এতিয়া যোনটো আমি হ'বলৈ বিচাৰোঁ আৰু মই বিশ্বাস কৰোঁ আমি হয় ভাল মাটি কক ভাল মাটি কোমল হৃদয় অ'কে আপোনাৰ চুবুৰীয়াকেইটা ইমান বেয়া কথা ক'লে এতিয়া ভালখিনি কওক তোমাৰ কোমল হৃদয় আছে প্ৰেইজ দ্য লৰ্ড মাৰ্ক 4:20 পদ আহক একেলগে পঢ়োঁ মোৰ লগত পঢ়ক আৰু ভাল মাটিত সিঁচা এনেকুৱা লোক তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু 30, 60 আৰু 100 গুণকৈ ফল উৎপন্ন কৰে এইখিনি মাটিত ফসল মানে কঠীয়াটো বিনিয়োগ কৰা বহুত সহজ পটককৈ সোমাই যায় কাৰণ কোমল হৈ আছে ভাল মাটি হলে যিকোনো বস্তু লগাই দি একদম ধুনীয়াকৈ হৈ যাব হয়নে মাটিখিনি ভাল হ'ব লাগে কিন্তু এইখিনি মাটি আপুনি যদি মন দি চাব ন এইখিনি মাটি মানে প্ৰকৃতিটো নেচাৰ হয় প্ৰকৃতিটো ভাল নহ'ব পাৰে কিন্তু ঈশ্বৰৰ অনুগ্ৰহ ঈশ্বৰৰ বাক্যৰ পানীখিনি পাই পেলাই এইখিনি মাটি কোমলীয়া হৈ গৈছে তে কোনো ক'ব নোৱাৰে মইতো এনেকৈ তাইতো এনেকৈ সিটো এনেকৈ ঈশ্বৰৰ বাক্যৰ পানী যদি পাই থাকে অনুগ্ৰহত যদি নিজকে স্থাপিত কৰে আপোনাৰ মনটো কোমলীয়া মাটি হৈ যাব আমেন এইটো কেতিয়াও নক'ব এইটোতো মোৰ লগততো কেতিয়াও নহয় কিয় নহ'ব বাক্য গ্ৰহণ কৰক ঈশ্বৰৰ পবিত্ৰ আত্মাৰ লগত জড়িত হৈ থাকক আপোনাৰ মাটিখিনিও ভাল মাটি হ'ব আমেন আৰু ইয়াত সৰু এটা মই যদি কিবা এটা কওঁ সৰু কাম এটাই দিলোঁ বা বাক্য কিবা এটা সমভাগ কৰিলোঁ কিছুমান মানুহটো এনেকৈয়ে মই দেখিছোঁ যোনে মানে বাক্যৰ কাৰণে ইমান ভোকাটোৰ যে কিবা বস্তু ধৰক মই ক'ৰবাত শ্বেয়াৰ কৰিলোঁ এই অফাৰিঙৰ সময়ত নিকা নায়নো ইয়াত আহিছে কিবা শ্বেয়াৰ কৰিছে এনেকৈ শুনি পেলাই আজি এল্ডাৰ সঞ্জুৱে যি ক'লে আপুনি মানে ইমানেই ভোকাটোৰ সেই অফাৰিঙৰ সময়টো যি বাক্য পঢ়িলে ন আপোনাৰ মনত সেইটো ৱাও ইছ কিয়া মেছেজ থা আচল মেছেজটো তো আচ্ছা তাই এইটোতো ভাল আছিলেই যোনটো প্ৰচাৰ কৰিছিলে কিন্তু এই অফাৰিঙৰ সময়ত যোনখিনি কথা ঈশ্বৰে মোৰ হৃদয়ক স্পৰ্শ কৰিলে দেই সেই কথাখিনি ধৰা কেলে আপোনাৰ মাটিখিনি কোমল মাটি হয় আপুনি ভোকাটোৰ হয় আমেন আমাক ঈশ্বৰে কেনেকৈ চিনি পাব পাতখিনি চাই পেলাই নহয় আপোনাৰ জীৱনৰ ফল সেইকাৰণে আপুনি বাক্য পঢ়িব বাক্যৰ ওপৰত ধ্যান কৰিব বাক্যটো আপোনাৰ হৃদয়ৰ ভিতৰত সোমাব লাগিব গৰুৱে কেনেকৈ ঘাঁহ চুবাই আপুনি জানেনে কোনে জানে কি কৰে বাকলি খায় আচ্ছা ওলাই খাই থাকে চুবাই থাকে আপুনি গৰুৰ নিচিনা বাক্য খাব লাগিব এইটো ক্ষেত্ৰত মই যদি কওক তই গৰু হয় ক'ব প্ৰেইজ দ্য লৰ্ড এইটো ক্ষেত্ৰত আপুনি গৰু হ'ব লাগিব কিন্তু বাক্য চুবাই থাকিব ঈশ্বৰ মোৰ মেৰ ৰক্ষা হয় মোৰ কোনো বস্তুৰ অভাৱ নহয় প্ৰেইজ দ্য লৰ্ড গৰুৰ নিচিনা হ'ব এইটো কওক নিজৰ ওচৰ চুবুৰীয়া গৰুৰ নিচিনা হোৱা প্ৰেইজ দ্য লৰ্ড ঈশ্বৰৰ বাক্য উপভোগ কৰি আছেনে Yes, enjoy কৰি আছে নে প্ৰেইজ দ্য লৰ্ড কাৰণ আপুনি যিমান মনোযোগ এই বাক্যটোৰ প্ৰতি দিব ন আপুনি সিমানে ফলৱন্ত হ'ব এইটো বস্তু চাব কিন্তু মই আপোনাক বাইবেলৰ পৰা দেখাইছোঁ মাৰ্ক 4:24
25 পদ ভালকে শুনিব ভালকে এইখিনি কথা শুনিব ইয়াত কি লিখা আছে চাওক এটো দিছো ন মাৰ্ক 4 অধ্যায় 24 আৰু 25 পদ আছে নাই যদি ওকে মই পঢ়ি দিছো শুনক যিশুৱে তেওঁলোকক পুনৰ ক'লে তোমালোকে কি শুনা তালৈ মন কৰা যি জোখেৰে তোমালোকে জোখা সেই জোখেৰে তোমালোকলৈকো জোখা হ'ব আৰু তোমালোক অধিক দিয়া হ'ব কিয়নো যাৰ আছে তেওঁকে দিয়া হ'ব কিন্তু যাৰ নাই তেওঁৰ যি আছে সেইখিনিও তেওঁৰ পৰা নিয়া হ'ব যি জোখেৰে শুনে সেই জোখেৰে আপোনাক দিয়া হ'ব যদি আপুনি এনে আহে যাব লাগে কাৰণে যাওঁ আৰু বহিব লাগে কাৰণে বহো আৰু আপোনাৰ জীৱনৰ ফলো তেনেকেই হ'ব আধা কেঁচা এনেকে একো নাই পৰিপক্ক ফল এটাও নাই ঢেৰ পাত ফল নাই বাক্যৰ প্ৰতি কোনো ইণ্টাৰেষ্ট নাই কিন্তু যোনে ইয়েছ আজি 9টা বজাত গৈ পাব লাগে মইতো 8:30 গৈ পাম আৰু ডায়েৰীটো মোৰ নোটছটো ৰেডি থাকিবই মইতো লিখিমেই মইতো শিকিমেই সেই মানুহটোৱে কাৰণে ধ্যান কৰিছে বাক্যৰ ওপৰত যি জোখেৰে বাক্য শুনিছে সেই জোখেৰেও আশীৰ্বাদ পাবলৈ গৈ আছে আমেন আজি নিজকে সুধক মই কি শুনি আছো মোৰ মনোযোগটো মই কিহৰ ফালে দিছো মই কাৰ মাত শুনি আছো এই ফোনৰ মাতটো নুশুনিব কাৰ ফোন হয় এইটো অফ কৰক যিশুৱে তেওঁলোকক পুনৰ ক'লে তোমালোকে কি শুনা তালৈ মন কৰা কি শুনি আছে নিউজত নেশ্যন ৱান্টছ টু নো হেতু শুনি আছে আৰু হেতুৰ অসমীয়া ভাৰ্জনবোৰো থাকে সেইকাৰণে সাৱধান কাৰ মাত শুনি আছে বাক্যতকৈ বেছি ডাঙৰ মাত আপোনাৰ জীৱনত হ'ব নালাগে ঈশ্বৰৰ বাক্যৰ দ্বাৰা আমি প্ৰথমতে পঢ়িছোঁ হয়নে যে আপুনি যদি নিজৰ জীৱনত ফল দেখিবলৈ বিচাৰিছে সফলতাত খোজ দিবলৈ বিচাৰিছে বাক্যত থাকিব শিকিব লাগিব আমেন যি শুনি আছে তালৈ মন কৰা সেইবুলি লিখা গৈছে কাৰণ ঈশ্বৰে প্ৰথমতে আপোনাক বীজটো দিয়ে তাৰপাছত সেই বীজটো ডাঙৰ হৈ পেলাই এটা আপেলৰ ভিতৰত কেইটা আপেল থাকে আপুনি মোক ক'ব পাৰেনে গণনা কৰিব পাৰেনে এটা আপেলৰ ভিতৰত কেইটা আপেল থাকে হে দুটা আপেল থাকে অকল সেই বীজবোৰ থাকে যে সেই বীজবোৰ মই এতিয়া ৰুই দিলোঁ তাৰপিছত কেইটা গছ ওলাব তাৰ পৰা আপুনি কাউণ্টিং কৰিব পাৰে আকৌ সেই গছবোৰৰ পৰা কেইটা আপেল ওলাব এটা আপেলৰ ভিতৰত সীমাহীন আপেল সোমাই আছে হয়নে প্ৰেইজ দ্য লৰ্ড থেংক ইউ জিজাছ তে কি শুনি আছে তালৈ মন কৰক গীতমালা 1 অধ্যায় 2 আৰু 3 পদ মোৰ লগত পঢ়ক আছে ন কৃতি গীতমালা 1 অধ্যায় এই বাক্যটো এই অধ্যায়টো এই পদকেইটা আপোনালোকে একদম সোঁৱৰণ কৰি ল'ব মুখস্থ কৰি ল'ব কিন্তু জিহুৱাৰ ব্যৱস্থাত সন্তুষ্ট হয় আৰু দিনে ৰাতিয়ে তেওঁৰ ব্যৱস্থা ধ্যান কৰে সেই লোক বোৱতী পানীৰ দাঁতিত ৰোৱাৰ গছৰ নিচিনা যি গছে বতৰত ফল দিয়ে আৰু যাৰ পাত জয় নপৰে সেই লোকে সকলো কৰ্মতে সফলতা লাভ কৰে সকলো কৰ্মতে কি লিখা গৈছে সফলতা লাভ কৰে যি কৰে যোনটো বস্তুতে হাত দিয়ে ন সেইটো ভাল হৈ যায় কেলে আপুনি বাক্যত নিজৰ জীৱনটো ৰোপণ কৰিছে এইটো কোৰ্স ললে বেলেকৰ ভাল নহল একো নহল তুমি পুতুককে চাকৰি পাই গলা সেইটো কোৰ্স কৰি প্লে কিয় তুমি বাক্যত থাকা আমেন প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিজাছ যিশুৱে ক'লে ঈশ্বৰৰ ৰাজ্য এইটো মাৰ্ক 4 অধ্যায় 24 আৰু 27 পদ যিশুৱে ক'লে ঈশ্বৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত হিচাৰ দৰে হয় তেওঁৰ ৰাতিয়ে দিনে শুতে উঠোতে সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে সেই বিষয় নাজানে আপুনি আহি আছে বাইবেল ষ্টাডি আহি আছে ৰবিবাৰে আহি আছে কি হৈ আছে আপুনি কঠীয়াবোৰ নিজৰ হৃদয়ত সোমাই আছে কিন্তু কেনেকৈ তাৰ পৰা ইয়াত কি লিখা গৈছে কেনেকৈ বস্তুটো গজিবলৈ ধৰে আপুনি নিজে গমেই নাপায় আপুনি বাঢ়ি গৈ আছে কিন্তু আপোনাৰ এতিয়া সবে নোটিস কৰিছে আগতে কেনেকৈ আহিছিলে মানুহজনী গিৰ্জালৈ একদম খালি বেমাৰ এতিয়া দেখোন সেই আন্টিজনী ৱাও
সুস্থতাত চলে একদম আহি জয় যিশু একদম যিশুৰ আৰাধনা কৰে আপুনি গমে নাপালে কেনেকে সুস্থতাৰ যোনটো বীজ আপুনি গ্ৰহণ কৰিলে সেই সুস্থতাটো এতিয়া আপোনাৰ শৰীৰতো মানুহে দেখা পোৱা হৈছে হয়তো প্ৰকাশিত কৰা গৈছে আপোনাৰ জীৱনত আমেন তে আহি থাকিব আপুনি গম নাপায় কেনেকে ডাঙৰ হৈ আছে কিন্তু সেই বীজটোৱে লাহে লাহে গজিবই কক গজিবই আমেন আপোনালোকৰ হোমৱৰ্ক দিছো মই মাৰ্ক 4 অধ্যায় 35 পৰা 38 পদ এটো আপোনালোকে আজি ভালকে ঘৰ গৈ পঢ়িব এই মাত্ৰ যিশুৱে শিক্ষা দিলে এই শিষ্যসকলকো মানে মই বহুত কানেক্ট কৰিব পাৰো এই শিক্ষা দিলে তাৰ পিছত গৈ কিবা এটা বুৰ্বকামি কৰি দিলে মাৰ্ক 4 অধ্যায়ত যিশুৱে ইমান দৃষ্টান্তটো বুজালে খেতিয়কৰ দৃষ্টান্ত বুজালে তাৰ পিছত কি হৈ যায় চাওক না মাৰ্ক 4 অধ্যায় 35 পদৰ পৰা 38 পদ আমি সব তেনেকৈ হয় আমি এই মাত্ৰ কিবা এটা ৰিসিভ কৰিলো ইয়ে প্ৰেজ দ্য লৰ্ড থ্যাংক ইউ জিসাস তাৰ পিছত কিবা এটা সমস্যা আহা লগে লগে কিয় হৈ আছে মোৰ জীৱনৰ লগত এবোৰ এই মাত্ৰ যিশুৱে তেওঁলোকক খেতিয়কৰ দৃষ্টান্ত দিলে আৰু চাওক এই মাত্ৰ কি হৈছে মোৰ লগত পঢ়ক সোনকালে আমি শেষ কৰিছো সেই দিনা গধূলি সময়ত যিশুৱে তেওঁলোকক ক'লে আমি হিপাৰলৈ যাওঁ হক তেতিয়া শিষ্যসকলে লোকসকলক এৰি থৈ তেওঁ যেনেকৈ নাৱত আছিল তেনেকৈয়ে যিশুক লগত লৈ গ'ল আৰু আন আন নাও তেওঁলোকৰ লগত আছিল পাছত বৰ ধুমুহা বতাহ বলাত ঢৌৰ কোবত নাওখন পানীৰে পূৰ হ'বলৈ ধৰিলে সেই সময়ত তেওঁ নাৱৰ গুৰিৰ ফালে গাৰুত মূৰ দি টোপনি গৈ আছিল তেতিয়া তেওঁলোকে তেওঁক জগাই ক'লে হে গুৰু আমি যে এতিয়া মৰু ইয়ালৈ আপুনি চিন্তা নকৰেনে এই মাত্ৰ যিশুৱে কি ক'লে ভাই খেতিয়কৰ দৃষ্টান্ত বাক্য শুনা গ্ৰহণ কৰা বীজটো হুমাবলৈ দিয়া এই মাত্ৰ যিশুৱে ক'লে বলা আমি হিপাৰলৈ যাওঁ তেওঁলোকে হেতু শুনাই নাই এই ধুমুহা দেখিলে যে যিশু তুমি ক'ত আছা এই মাত্ৰ গিৰ্জাত গালে যিশু তোমাৰ দৰে কোনো নাই আৰু তাৰপিছত ঘৰ গৈ পেলাই কিবা প্ৰবলেম হ'ল এতিয়া যিশু তুমি ক'ত আছা তুমি শুই আছা কেলে যিশু তুমি উঠা হা যিশু তুমি শুই আছা কেলে আপোনাৰ শব্দবোৰ সলনি হৈ যায় এই শিষ্যসকলৰ নিচিনা আমি যিশুৱে কি কৈছিলে আমি হিপাৰে যাওঁ হক মনত আছে নে নাই কি আমি হিপাৰলৈ যাওঁ হক সেইকাৰণে যিশুৱে আৰামছে শুই আছে যিশু শুই আছে কেলে কাৰণে যিশুৱে দিছে মই যেতিয়া কথা কৈছো মানে হেতু হ'বই আমি যাম মানে আমি যামে ধুমুহা হক পানী নাওৰ ভিতৰত পানী সোমাই গলেও আমি হিপাৰে যামে আমেন ঈশ্বৰে আপোনাক কি বাক্য দিছে আপুনি হেতু একদম মানে বান্ধি ৰাখক মই যামে মই হিপাৰে গৈয়ে এৰিম মই আৰু মোৰ পৰিয়ালে যিশুৰ উপাসনা কৰিমে মই সফলতাত খোজ দিমে মই সুস্থতাত খোজ দিমে মই হিপাৰে যাম কেলে ঈশ্বৰে মোক কৈছে সেইকাৰণে আপুনি আৰামছে হৈ থাকক যিশুৰ নিচিনা আৰু যিশু হাৰ পালে কিন্তু যিশুৱে কি ধুমুহা চাই পেলে হাৰ পাইছিলে নেকি নাই নিজৰ প্ৰেমময় শিষ্যসকলে কান্দাৰ কাৰণে যিশু তুমি কি চিন্তা নকৰ নেকি সেইকাৰণেহে যিশু উঠিলে যিশুৱে ভয়ত উঠা নাছিলে দেই যিশুৰ বোলে ভিতৰে ভিতৰে চিন্তা হৈ আছিলে সেইকাৰণে যিশু উঠি গ'ল এনেকে শুই আছিলে বোলে যিশু নহয় দেই যিশুৱে ভয় কৰা নাই যিশুৱে জানে হিপাৰে যাম বুলি কৈছো মানে যামে আমেন মোৰ এটা বেয়া নাপাব হা এটা চিনেমা সব সৰুৰ পৰা চিনেমা চাই ডাঙৰ হৈছো এতিয়া হেবোৰ তাৰপিছত নতুন জন্ম পালো কিন্তু সেই চিনেমাবোৰ এতিয়া ক'ত যাব হেতুৰ দ্বাৰাই কেতিয়াবা ঈশ্বৰে বাক্যবোৰ শিকাই দিয়ে মোক এটা ডায়লগ আছিলে মই এতিয়া মনত নাই কোনে কৈছিলে सलमान खाने होबो ही কৈছিলে एक बार जो मैंने कमिटमेंट दे दी तो मैं अपने आप की भी नहीं सुनता ঈশ্বৰে নিজকে বাধ্য কৰিছে নিজৰ কথা দি আপোনাক প্ৰতিশ্ৰুতি দিলে কথা দিলে ন এতিয়া ঈশ্বৰে হেতু কেতিয়াও কেনসেল কৰিব নোৱাৰে আমেন কমিটমেন্ট দি দিলে তো বাস দি দিলে বল দিয়া না বাস বল দিয়া বুজিছে নে নাই হিপাৰলৈ মই যামে কক তাৰ বাবে মই সকলোকে ক'বলৈ বিচাৰো অবশেষত কি শুনি আছে নিজৰ কানেৰে নিজৰ চকুৰে কি চাই আছে হেতুৰ ফালে নিজৰ মনোযোগ দিয়ক আপুনি ডাষ্টবিন নহয় সেইকাৰণে শয়তানৰ যোনবোৰ জাবৰ হেবোৰ নিজৰ ভিতৰত নলব আপুনি এই জগতত আছে কিন্তু জগতৰ নহয় জগতৰ ভাৱধাৰা আপুনি গ্ৰহণ কৰিব নালাগে বাক্যৰ ভাৱধাৰা আপুনি গ্ৰহণ কৰক মই আপোনাক গ্যাৰেণ্টি দিছো
আপুনি এই বাক্যখন চুবোৱা আৰম্ভ কৰক গৰুৰ নিচিনা ধ্যান কৰক পঢ়ক অহংকাৰত আহিবলৈ নহয় অহংকাৰী হ'বলৈ নহয় কিন্তু আৰু নম্ৰ হ'বলৈ বাক্য খাওক মই আপোনাক গ্যাৰেণ্টি দিছোঁ আপুনি চাব আপোনাৰ জীৱন ক'ৰ পৰা ক'লৈ যাব যে ওচৰ চুবুৰীয়াও আপোনাক চাই পেলাই হিংসা কৰিব আচলতে জানে আশীৰ্বাদত চলা মানে আপোনাৰ ওচৰ চুবুৰীয়া আপোনাক হিংসা কৰিব লাগে আৰু সেই হিংসাটো ভাল হয় তেওঁলোকেও বিচাৰিব ই কিসকো মানতা ইয়াৰ কাক বিশ্বাস কৰে ময়ো সেইজন মানুহৰ ঈশ্বৰৰ তালৈ যাম ইমান মৰমত চলে ইমান শান্তিত আছে আৰু সফলতা ময়ো যাম আমেন প্ৰেইজ গড থেংক ইউ জিজাছ আশা কৰোঁ আপোনালোকে আজি বাক্য শুনিছে গ্ৰহণ কৰিছে আৰু বেয়া নাপাব কিন্তু সব জায়গাতে এনেকে বাক্য নিশিকায় Yes, মই নিজৰ কথা কোৱা নাই মই আখিক পৰিয়ালৰ কথা কৈছো আৰু ভাল যোনবোৰ আত্মিক মণ্ডলী আছে তালেহে যাব কাৰণ কেতিয়াবা কি হয় ন সব পৰিবেশ মাটিখিনি ভাল হ'ব পাৰে কঠিয়াটোতো নিখুতে কিন্তু পৰিবেশটো ভাল নোহোৱাৰ বাবে কঠিয়াটো গজিব নোৱাৰে বুজিছে যাৰ কাণ আছে হি শুনি আছে দেই হি শুনক সব পৰিবেশ একে নহয় সব মণ্ডলীও একে নহয় যোনবোৰ মণ্ডলী বাক্যত স্থাপিত আছে আৰু এনেকে আছে বহুত মণ্ডলী আছে কিন্তু নিজে আপুনি বিচাৰ কৰক যোনবোৰ মণ্ডলীয়ে পবিত্ৰ আত্মাক সন্মান দিয়ে কিছুমান মণ্ডলীয়ে পবিত্ৰ আত্মাৰ কথাও নাপাতে কোন পবিত্ৰ আত্মা খালি গানত এবাৰ দুবাৰ ওলাই কোনবা গীতত ওলাব বাছ সিমানে কিন্তু সব পৰিবেশ একে নহয় বুজিছেনে যোনটো পৰিবেশ উচিত হয় বৃদ্ধিৰ কাৰণে নিজকে তাতে ৰোপণ কৰিব তাতে যাব আমেন প্ৰেইজ দ্য লৰ্ড আহক আমি এতিয়া নিজকে হাজু কৰোঁ ঈশ্বৰক আপুনি নিজৰ মাটিখিনি কোমল কৰিবলৈ আহ্বান জনাওক আপুনিও 30 গুণ 60 গুণ আৰু 100 গুণ বৃদ্ধি নিজৰ জীৱনত দেখিবলৈ গৈ আছে সময় আহি গৈছে কক মোৰ সময় আহি গৈছে মোৰ জীৱনত মই 100 গুণ বৃদ্ধি দেখা পাম Hallelujah. Shanda Yesu katela karaba baba ye. Thank you Jesus. Thank you Abba Father. Thank you Jesus. মই হিপাৰে যামে আপুনি যদি কিবা অসম্ভৱতাৰ পৰ্বতৰ সন্মুখীন হৈছে আপোনাৰ শৰীৰতে হ'ব পাৰে ডক্টৰৰ কিবা বেয়া ৰিপৰ্ট আহিছে বা আপোনাৰ বেংক বেলেন্সত আপুনি দেখিছে আপোনাৰ ঢেৰ লোন আছে এটা বেংক বেলেন্সটো খুব বেয়া যিকোনো অসম্ভৱতাৰ পৰ্বত আপোনাৰ আগত আছে বা আপুনি যদি ডিপ্ৰেছনত আছে বা আপোনাৰ কিবা এটা এনেকে এটা বস্তু আছে আপোনাৰ অতীতৰ পৰা যোনটো আপুনি পাৰ কৰি আহিব পৰা নাই আপোনাৰ মনত এতিয়াও সেই আঘাতটো আছে পবিত্ৰ আত্মা আমাৰ মাজত আছে জাষ্ট আপুনি পবিত্ৰ আত্মাক মাতক আৰু কক পবিত্ৰ আত্মা মোৰ হৃদয়ৰ মাটিখিনি কোমল কৰা Hallelujah. বাক্যত মোক বাঢ়িবলৈ শিকোৱা যিছু আহক আপুনি নিজে প্ৰাৰ্থনা কৰক শান্দালা কোৰা বাবা বাবায়ে সোগাদায়ে থ্যাংক ইউ আবা ফাদাৰ ধন্যবাদ যীশু খ্ৰীষ্ট আজি আমাৰ তোমাৰ বাক্য দ্বাৰা তুমি যি শিকালা যিছু আমি জানো যিছু যে তুমি এইখিনি অলৌকিক শিক্ষা হয় অলৌকিক জ্ঞান আজি আমি গ্ৰহণ কৰিছো আমি তোমাৰ বাক্যৰ কঠিয়া নিজৰ জীৱনত গ্ৰহণ কৰি নিজৰ আত্মাত গ্ৰহণ কৰি আমি নিজে ফল গজাটো আমি দেখিবলৈ গৈ আছো যীশু খ্ৰীষ্ট আমাৰ জীৱনৰ পথটো ফলবন্ত হৈ গৈ আছে যিছু ধন্যবাদ হালেলুয়া শাদা দাদা কিছুমান ইয়াত আছে আপোনাৰ সম্পৰ্কবোৰ খুব বেয়া আপুনি তাত ঈশ্বৰৰ বাক্যৰ বীজটো আপুনি গ্ৰহণ কৰিব পৰা নাই আপোনাৰ সম্পৰ্ক ঘৰত গ'লেই আপোনাৰ অশান্তি আপুনি মণ্ডলীত থাকিলে ঠিকে থাকে ঘৰত যোৱা লগে লগে ঘৰত অশান্তি আজি ঈশ্বৰৰ বাক্যৰ কঠিয়াটো গ্ৰহণ কৰক মই আৰু মোৰ পৰিয়ালে ঈশ্বৰৰ সেৱা কৰিব ঈশ্বৰৰ অনুসৰণ কৰিব যিছু মই সিপাৰে যামে তোমাৰ অনুগ্ৰহ দ্বাৰা মই সিপাৰলৈ যামে হালেলুয়া হালেলুয়া আপুনি ঈশ্বৰৰ পৰা প্ৰতিশ্ৰুতি পাইছে যে আপোনাৰ জীৱনৰ আয়ুসটো ঈশ্বৰে আৰু দীঘলীয়া কৰি দিছে গীতমালা 91 পদত যি প্ৰতিশ্ৰুতি দিয়া গৈছে কিন্তু কিবা খবৰ পাই পেলে আপোনাৰ হতত মনত আহিলে
যে মোৰ হ'ব পাৰে যে কিবা বেমাৰ মোৰো হ'ব পাৰে নেকি, মোৰ অকাল মৃত্যু হ'ব পাৰে নেকি? নহয়, আপুনি পাহৰি নাযাব ঈশ্বৰৰ প্ৰতিশ্ৰুতি। যোনে প্ৰতিশ্ৰুতি দিছে সেইজন ঈশ্বৰ বিশ্বাসী হয়। সেইজন ঈশ্বৰে কমিটমেণ্ট দিলে যেতিয়া কেতিয়াও সেই কমিটমেণ্টটো ঘূৰাই নলয়। Hallelujah. Shandala gara baba baba ye. Soka chala kara baba baba ye. Seka chela rama ma ye. পবিত্ৰ আত্মা আজি আমাক দেখুৱা আমি আমাৰ হৃদয়ৰ মাটিখিনি কি হৈ আছে। ঈশ্বৰে আপোনাক দেখুৱাই আছে তাত ঢেৰ শিল আছে বা ঢেৰ কাইট আছে, ধনৰ মায়া আছে, আন আন বস্তুৰ ফালে আকৰ্ষিত হৈ আছে। সেইবোৰ বস্তু ওলাই দিয়ক। শান্দালাগা ৰাবা বাবা বায়ে। পবিত্ৰ আত্মাৰ তোমাৰ অভিষেকৰ দ্বাৰা আজি সকলো বস্তু সম্ভৱ। যোনটো ইমান মাহে হোৱা নাই, যোনটো বস্তু ইমান দিনত হোৱা নাই, সেইটো এতিয়া এই মুহূৰ্তত তোমাৰ লগত হ'বলৈ গৈ আছে যীশু। আমি নিজকে সমৰ্পণ কৰোঁ তোমাৰ আগত পবিত্ৰ আত্মা। শালা ৰাবা বাবা বায়ে। সোকা চেলা খাৰা বাবা বাবায়ে। জেকা থা 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 থায়ে। সোকা চালা খালা ৰাবা বায়ে। সেই কঠোৰতাটো আমি তিৰস্কাৰ কৰোঁ যীশুৰ শ্ৰেষ্ঠ নামত। সবে হাত উঠাই পেলাই ঈশ্বৰৰ আৰাধনা কৰোঁ আহক। হালেলুয়া। শান্দায়ে সোকা চেলা খাৰা বায়ে। হাত উঠাই ঈশ্বৰৰ আৰাধনা কৰোঁ। এই মুহূৰ্তত ঈশ্বৰে মোক দেখুৱাইছে, ঈশ্বৰে আপোনাক কিবা এটাৰ বিষয়ে আপোনাক অলৰেডি প্ৰতিশ্ৰুতি দিছে যে মই এইটো কৰিবলৈ গৈ আছো। ঈশ্বৰৰ বাক্যৰ পৰা আপুনি যেতিয়াই সেই বাক্যটো পঢ়ে আপোনাৰ ভিতৰত কিবা এটা অলৌকিক জুই এটা আৰম্ভ হয় আৰু সেইটো ঈশ্বৰৰ বাক্য দ্বাৰাই আহিছিলে। কিন্তু লাহে লাহে কি হৈছে আৰু বেলেগ বেলেগ কাইটবোৰ ওলাই আহিছে, বেলেগ বেলেগ মাতবোৰে আপোনাক ক'বলৈ চেষ্টা কৰিছে সেইটো বস্তু অসম্ভৱ, সেইটো নকৰিবি, সেইটো তই নোৱাৰিবি। সেই কাইটবিলাকক নিজৰ জীৱনত ঠাই নিদিব। ঈশ্বৰৰ বাক্যৰ বীজটো কঠীয়াটো বাঢ়িবলৈ দিয়ক। আপোনাৰ নিজৰ ভাৱধাৰা আপোনাৰ জীৱনৰ বিষয় বা জগতৰ ভাৱধাৰা আপোনাৰ বিষয় সেইটো গুৰুত্বপূৰ্ণ নহয়। ঈশ্বৰে কি কৈছে সেইটোৰ ওপৰত নিজৰ মনোযোগ দিয়ক। যদি ঈশ্বৰে কৈছে তুমি কৰিব পাৰিবা মানে তুমিয়ে কৰিব পাৰিবা। ঈশ্বৰে তোমাৰে ব্যৱহাৰ কৰিব, আপোনাৰে ব্যৱহাৰ কৰিব। এই বয়সতো কৰিব।
Hallelujah. Shagadadadaye. Thank you, Jesus. Aru ebar ahok ekelege. Thank you, Jesus. Thank you, Jesus. Shogaraye. Jisu, tumar dore কোনো নাই 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 আমি সেইজন ঈশ্বৰৰ আৰাধনা কৰোঁ যোনজন ঈশ্বৰে আপোনাৰ চকুৰ পানীখিনিও নষ্ট হ'বলৈ নিদিয়ে আপোনাৰ চকু পানীবোৰো তুলিত ৰাখিছে তুলিত হৈছে সেইজন ঈশ্বৰৰ সেই প্ৰেমময় মেৰ ৰক্ষাজনৰ আমি অনুসৰণ কৰোঁ আপুনি সেইজন ঈশ্বৰৰ মেৰ হয় ঈশ্বৰে জানে আপোনাৰ কি লাগে কোনটো বস্তুৰ দৰকাৰ হ'ব সেইজন ঈশ্বৰৰ ওপৰত বিশ্বাস কৰক ভৰসা কৰক ধন্যবাদ যীশু ধন্যবাদ যীশু পিতৃ আমি তোমাক ধন্যবাদ দিছোঁ আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ নিজৰ মুখখন খোলক নিজৰ পিতৃৰ লগত কথা পাতক যদি গীৰ্জাত নাপাতে আপুনি ঘৰতো নাপাতে কিন্তু সেইকাৰণে আহক আহক ইয়াতে আপুনি ব্যায়াম কৰক এক্সাৰচাইজ কৰক আপোনাৰ বিশ্বাস হালেলুয়া ঈশ্বৰ আমি তোমাক ধন্যবাদ দিছোঁ তোমাৰ বাক্যৰ বাবে যিশু আমি জানো যে আমাৰ মাটিখিনি তুমি কোমল কৰি ৰাখিছা তাৰ বাবে যিশু আমি জানো যে আজি সেই কাইটবোৰ তুমি উলাই পেলাইছা সেই হিলবোৰ তুমি গুচাই দিছা সেই কঠোৰতাটো তুমি উলাই দিছা যীশু খ্ৰীষ্ট হালেলুয়া যীশু খ্ৰীষ্ট আমাৰ হৃদয়খন সদায় কোমল ৰাখিবা তোমাৰ বাক্যত আমাক চলিবলৈ শিকোৱা পবিত্ৰ আত্মা আমি নিজৰ ক্ষমতাত কৰিব নোৱাৰো কিন্তু আমি সকলো বস্তু তোমাৰ দ্বাৰা কৰিব পাৰো যীশু খ্ৰীষ্ট আমি সঁচাকৈ জয়তকৈও জয়যুক্ত আমি গৌৰৱৰ পৰা গৌৰৱলৈ গৈ আছো আমি উচ্চ স্থানলৈ গৈ আছো মোক কোনোৱে ৰখাব নোৱাৰে মোক কোনো বস্তুৱে ভয় কৰাব নোৱাৰে হালেলুয়া শাৰাৰাৰাৰাৰা Thank you, Jesus. ঈশ্বৰে কঁকালৰ বিষ ভাল কৰি আছে এই মুহূৰ্তত আপুনি যদি কঁকালৰ বিষ লৈ ভুগি আছে ঈশ্বৰৰ বাক্যত আপোনাৰ সুস্থতাৰ কাৰণে ঈশ্বৰে প্ৰতিশ্ৰুতি দি ৰাখিছে হালেলুয়া হালেলুয়া এই কঁকালৰ বিষটো আমি তিৰস্কাৰ কৰোঁ যীশু খ্ৰীষ্টৰ নামত যীশু খ্ৰীষ্টৰ নামত হালেলুয়া যীশুৰ সুস্থতা গ্ৰহণ কৰক শাগাদাদাদায়ে ডায়াবেটিছ কেন্সেল হালেলুয়া যীশুৰ নামত মানুহৰ নামত নহয় মানুহৰ দ্বাৰা নহয় যীশু খ্ৰীষ্টৰ নামত হালেলুয়া শাগাদায়ে সোকাটাটাটাটায়ে থ্যাংক ইউ লৰ্ড পৰীক্ষা ক্লিয়াৰ হোৱা নাই জব ইণ্টাৰভিউ হোৱা নাই এবাৰ তুমি যীশুৰ লগত গৈ আছা যীশুৰ লগত কৰি আছা তুমি জয়তকৈও জয়যুক্ত হালেলুয়া হালেলুয়া সফলতা যীশুৰ নামত ভাল সফলতা তোমাৰ জীৱনত আহিছে তুমি যীশুৰ উত্তৰাধিকাৰী থ্যাংক ইউ লৰ্ড থ্যাংক ইউ জিসাস থ্যাংক ইউ আবা ফাদাৰ আৰু পিতৃ আমি বিশ্বাস কৰোঁ যে আমি ইয়াৰ পৰা ওলাই যোৱাৰ আগতে আমাৰ হৃদয়ৰ ভিতৰত যীশু খ্ৰীষ্টৰ অনুগ্ৰহ পূৰ্ণ হৈছে স্বৰ্গ পিতৃৰ সীমাহীন প্ৰেম আমাৰ লগত আছে
আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আমাৰ লগত থাকিল থ্যাংক ইউ জিসাস যীশু খ্ৰীষ্টৰ শ্ৰেষ্ঠ নামত আমি খুজিছো আৰু গ্ৰহণ কৰিছো হালেলুয়া 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 জয় যীশু আহক আমি হাত চাপৰি ঈশ্বৰক ধন্যবাদ দিওঁ থ্যাংক ইউ জিসাস যিকোনো বস্তু আপোনাক লাগে বাক্যত সকলো বস্তু আছে বাক্যত খোজ দিয়ক আৰু আপুনি গৌৰৱৰ পৰা গৌৰৱ আৰু শক্তিৰ পৰা শক্তি গৈ থাকিব প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিসাস আমাৰ ইংৰাজী সভা 12টা বজাত আৰম্ভ হ'ব লাউঞ্জত আপোনালোকৰ কাৰণে চাহৰ আয়োজন কৰা গৈছে কিন্তু ইয়াত ফেলোশ্বিপ হয় এটো কইনোনিয়া হয় কইনোনিয়া এটা ইহুদি শব্দ হয় মানে আমি ৰিলেশনশিপত আছো আমি সম্পৰ্কত আছো যেহেতু আমি এটা এখন পৰিয়ালৰ হয় যীশু খ্ৰীষ্টৰ পৰিয়াল হয় হেকানে পটকৈ পলাই না যাব কাবাৰ লগত কথা পাঠক যাক প্ৰথমবাৰ লগ পাই আছে এটা হ্যান্ডশেক দিয়ক হাপতি ধৰি যদি তেওঁলোকে বেয়া নাপায় হাপতি ধৰক প্ৰেইজ দ্য লৰ্ড তলত চাহৰ আয়োজন কৰা গৈছে 12টা বজাত আমাৰ ইংৰাজী সভা আছে জয় যীশু